এতিয়া ৰাজ্যৰ চৌপাশে ভোগালীৰ আয়োজন আবাল বৃদ্ধ বনিতা সকলো ব্যস্ত ভোগালীক আদৰাৰ বাবে সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়বাসীও পিছ পৰি থকা নাই ভোগালীৰ প্ৰস্তুতি কৰোনাই বিধ্বস্ত কৰি তোলা ৰাজ্যবাসীৰ মন যেন ভোগালীয়ে পুনৰাই জীপাল কৰি তুলিছে ডিব্ৰুগড় নগৰৰ উপকণ্ঠ অঞ্চল শুকান পুখুৰীস্থিত জ্যেষ্ঠ নাগৰিকসকলৰ আৱাসগৃহ আশ্ৰয়ত ভোগালীৰ উৰুকাৰ দিনা বিহু সুৰক্ষা সমিতি ডিব্ৰুগড় নগৰ ডিব্ৰুগড় জিলা সমিতি আৰু মহিলা মঞ্চৰ উদ্যোগত আশ্ৰয়গৃহৰ আৱাসীসকলৰ সৈতে ভোগালীক আদৰাৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হয় উৰুকাৰ দিনটোত আশ্ৰয়গৃহৰ চোতালত আনন্দৰে এপাক বিহু নাচ নাচি উৰুকাক আদৰা পৰিলক্ষিত হয় আমি কথা পাতিছিলো আশ্ৰয় গৃহটিৰ পৰিচালক সুৰজিত বৰুৱাৰ সৈতে প্ৰথমতে মই দেশৰ খবৰ যোগেদি অসমবাসী সকলোকে ভোগালী বিহু শুভেচ্ছা জনাব বিচাৰিছোঁ তাতে আৰু আজিৰ দিনটোত বিহু সুৰক্ষা সমিতিৰ ফালৰ পৰা আমাৰ এই এনেকুৱা অনুষ্ঠান এটা পৰিৱেশন কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিছে আমাৰ এই অনুষ্ঠানটো হৈছে এই বয়োজ্যেষ্ঠ নাগৰিক যিবিলাক আছে আমাৰ আশ্ৰয় নথকা মানুহ আৱাস এটা দিব পাৰিছোঁ সেইটোলৈ আমাৰ পৰিকল্পনালৈ আমি আগবাঢ়ি গৈছোঁ অন্যহাতে বিহু সুৰক্ষা সমিতিৰ বিষয়ববীয়া কৃপাল ফুকনে আমাৰ সাংবাদিকৰ আগত এনেদৰে কয় মই প্ৰথমে এই দেশৰ খবৰৰ জৰিয়তে সমূহ অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক শুভকামনা নিবেদিছোঁ জয় জয়তে আমি আপোনালোকক জনাবলৈ পাই অতি আনন্দিত হৈছোঁ আমাৰ খুব কম সময়ৰ প্ৰচেষ্টাত আমি এই আশ্ৰয়গৃহৰ বাসিন্দাসকলক ভোগালীৰ উৰুকাৰ দিনা এসাঁজ খোৱাৰ প্ৰস্তুতি চলাইছিলোঁ আজি সেই এসাঁজ খোৱাৰ প্ৰস্তুতিৰ লগত সন্নিৱিষ্ট ৰাখি আমি একত্ৰিত হৈছোঁ ডিব্ৰুগড় জিলা বিহু সুৰক্ষা সমিতিৰ বিষয়ববীয়া বৃহত্তৰ ডিব্ৰুগড় নগৰ আঞ্চলিকৰ সমিতিৰ বিষয়ববীয়া আৰু ডিব্ৰুগড় জিলা মহিলা মঞ্চৰ বিষয়ববীয়া হওক বিহু সুৰক্ষা সমিতিৰ লক্ষ্য আৰু উদ্দেশ্য আমি সম্পূৰ্ণৰূপে সাংবিধানিকভাৱে পালন কৰি আমাৰ এই প্ৰচেষ্টা আগুৱাই নিছোঁ আমি আশা ৰাখিছোঁ যদি এই আশ্ৰয় শিবিৰৰ কিবা অভাৱ হয় আমি বিহু সুৰক্ষা সমিতি ডিব্ৰুগড় জিলা সমিতি ডিব্ৰুগড় জিলা মহিলা মঞ্চ বৃহত্তৰ ডিব্ৰুগড় নগৰ আঞ্চলিক সমিতিৰ সমূহ বিষয়ববীয়াই তেওঁলোকৰ অভাৱ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বিহু সুৰক্ষা সমিতি ডিব্ৰুগড়ৰ জিলা সমিতিৰ সম্পাদক দিনেশ বৰগোহাঁয়ে আমাৰ সাংবাদিকৰ আগত তেওঁ মন্তব্য ৰাখিছিল এনেধৰণৰে আজি আমি ডিব্ৰুগড় জিলা সমিতি বৃহত্তৰ ডিব্ৰুগড় নগৰ আঞ্চলিক সমিতি আৰু মহিলা মঞ্চৰ সহযোগত আমাৰ পিতৃ মাতৃ তুল্য এই আৱাসগৃহত থকা আমাৰ দেউতা আইতাসকললৈ আমি বিহু সুৰক্ষা সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ মহিলা মঞ্চৰ বিষয়ববীয়া এগৰাকীৰ মন্তব্য আছিল এনেধৰণৰ আজি দিনটো ভোগালী বিহুৰ উপলক্ষে সকলো অসম প্ৰেমী ৰাইজলৈ মোৰ ভোগালীৰ ওলগ জনাইছোঁ আৰু ইয়াত থকা সকলো সদস্যসকল আৰু আইতা দেউতাসকলক বিহুৰ মই ওলগ বিশিষ্ট বিহুৱা জিতেন দাসে পেপাত তোলা বিহু গীতৰ লহৰে আৱাসগৃহৰ জ্যেষ্ঠসকলৰ মন প্ৰাণ পুলকিত কৰি তোলে
ডিব্ৰুগড় শুকানপুখুৰী অঞ্চলত স্থাপিত জ্যেষ্ঠ নাগৰিকসকলৰ আৱাসগৃহ আশ্ৰয়ৰ পৰা আমাৰ এক অনুষ্ঠান আছিল আৰু আমি শুকানপুখুৰী অঞ্চলৰ আশ্ৰয় অনুষ্ঠানৰ পৰা কেমেৰা পাৰ্চন বিপুলৰ সহযোগত মই চন্দন দেশৰ খবৰ।